এখন ঘৰ যেতিয়া এটা কণমানি বা এজনী কণমানি সম্পূৰ্ণ কৰে তাতকৈ চাগে ডাঙৰ সম্পত্তি আৰু মাক দেউতাকৰ বাবে একো হ'ব নোৱাৰে। আচলতে সিহঁতিয়েই ভগৱানৰ দিয়া এটা বহুত ডাঙৰ উপহাৰ আৰু নিচিয়ে আমাৰ মাজলৈ আহি সঁচাকৈ আমাৰ পৰিয়ালটো সম্পূৰ্ণ কৰিলে। আৰু দেউতাকে আচলতে তাইক কি বুলি কয় মানে কি বুলি ভাবে মই সেইটো এক্সপ্ৰেছ কৰিব আচলতে নোৱাৰোঁ। প্ৰতিজন মাক দেউতাকে ভালেই পায় নিজৰ ল'ৰা ছোৱালীক। মই এইটো ক'ব বিচৰা নাই যে মোৰ নিচিক দেউতাকে বেছি ভাল পায়। আচলতে সকলোৰে মৰমবোৰ দেখুওৱাৰ প্ৰচেছবিলাকো বেলেগ বেলেগ হয়। নিচিয়ে দেউতাকক কৈ আছিলে তাইক চাইকেল এখন লাগে বুলি, আৰু দেউতাকে ক'ৰবাত যাওঁতে দেখি পেলাই আজি চাইকেলখন লৈ আহিছে আৰু তাই কিমান ফূৰ্তি পাইছে চাওকচোন। ময়ো ভাবিলোঁ তাই ডাঙৰ হৈ চাই ভাল পাব, ভিডিঅ'কণকে কৰি থৈ দিওঁ। ল'ৰা ছোৱালীক আচলতে সেইবিলাক প্ৰমাণ দিয়াৰ প্ৰয়োজন নাই। ল'ৰা ছোৱালীয়ে জানেই সিহঁতৰ গাত যিহেতু ভগৱান থাকে, গতিকে কোনে সিহঁতক মৰম কৰে কোনে নকৰে সেইখিনিতো জানেই। তথাপিও অকণমান স্মৃতি হিচাপে সাঁচি ৰাখিলোঁ যাতে তাই ডাঙৰ হৈ পেলাই চাব পাৰে। ৱেলকাম বুলি কোৱা। কোনফালে চলাবা এতিয়া? কৰিব চলা দেই। যোৱা আগত ধৰি থেংক ইউ কৈ হেল্প পাইছে। প্ৰথমতে চাৰিটা চকটো চাইকেল আছে বল হেল্ল' লিখিবা। নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আশা কৰোঁ সকলোৰে ভাল, আমি ভালে আছোঁ। আৰু যাবলৈ লৈছোঁ এতিয়া টাউনলৈ, মানে মোৰ স্কিনৰ ডক্টৰৰ ওচৰত যাব লাগিব চেকআপত। আপোনালোকেতো দেখিয়ে থাকে মোৰ স্কিনৰ কিমান প্ৰব্লেম, আৰু সেইকাৰণে এতিয়া প্ৰথমে স্কিনৰ ডক্টৰৰ ওচৰত চেকআপ কৰিম। তাৰপিছত চেকআপত গৈ তাৰপাছতে বজাৰ কেইটামান কৰিবলৈ আছে। আচলতে আমি ক'ৰবাত গৈ আছোঁ মানে নিচি আৰু মইহে যাম বাৰু, নিচি দেউতাক নাযায়। আমি দুইজনী যাম। নেক্সট ভিডিঅ'ত ক'ত গৈ আছোঁ গম পাব, এইটো ভিডিঅ'ত গম নাপায় বাৰু। আৰু তাৰ কাৰণে আনিবলৈ যাওঁ, কেইটামান বস্তু আনিব লাগে। আচলতে বেগ ডাঙৰো আছে আৰু সৰুও আছে। আচলতে বেছি ডাঙৰো নালাগে মোক আৰু বেছি সৰুও নালাগে, যিহেতু নিচিৰ বস্তু লৈ যাব লাগিব। সেইকাৰণে মোক বেগ মানে এটা মিডিয়াম চাইজৰ বেগ লাগে। আৰু নিচিৰ কাৰণে কিবাকিবি আনিবলৈ আছে, মোৰ কাৰণে কিবাকিবি আনিবলৈ আছে। তাকে ভাবিছোঁ আজি একেদিনাখনেই গৈ আহোঁ। আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু যদি আমাৰ চেনেলত প্ৰথমবাৰৰ বাবে আহিছে, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কি চাইছা? চাইছা? হাতে দিয়া ভিডিঅ' হৈছে, কিবা এটা কৈ দিয়া। কি হ'ল? কিবা এটা কৈ দিবা। কেনেকৈ হৈছে চব কিবা এটা কৈ দিয়া না। আচলতে আমি যোৱালে এতিয়া পাছবেলাই হ'লগৈ, আগবেলা আমি যাব নোৱাৰিলোঁ। আৰু এতিয়া স্কিনৰ ডক্টৰকো চাগে ক'ত দেখাব পাৰিম, পিছবেলাতো ডক্টৰক নাপাওঁ। তথাপিও গৈ চাম আৰু দেখাব পাৰিলে দেখাম। আৰু এতিয়া নিচিক দেউতাকে থ'বলৈ গৈছে মামীৰ ঘৰত থাকিব। নিচিক লৈ গ'লে অকণমান কষ্ট পায় তাই, সেইকাৰণে লৈ নাযাওঁ, মা আৰু মই যাম। আৰু এতিয়া মই ওলালোঁ মেলিলোঁ, মানুহজনৰ কাৰণে ৰৈ আছোঁ। মানুহজন আহিলে মোক মাৰ ঘৰত থৈ আহিবগৈ। ঘৰ পালোহি আৰু মায়ে মোক গালি পাৰি আছে নিচিক এৰি থৈ অহাৰ কাৰণে। মায়ে নিচিক এৰি থৈ আহিলে খুব বেয়া পায়। আৰু এইটো আমাৰ ঘৰৰ মেকুৰীটো, ই সদায় একদম গেটতে এনেকৈ বহি পেলাই গেটৰ খুটাতে বহি মানুহ চাই থাকে। তাৰেই ভাল আৰু আৰাম, ভিতৰত খানা খায় আৰু বাহিৰত বহি মানুহ চায়। আৰু এতিয়া আমি যাবলৈ ওলাইছোঁ। আৰু আমি আহিলোঁ স্কিনৰ ডক্টৰক এতিয়া পাছবেলা লগ নাপালোঁ। এতিয়া মা আৰু মই আহি আছোঁ ভিটোলৈ। মানে ভিটোত নিচিৰ কাৰণে কিবাকিবি বোলে মায়ে ল'ব, সেইদিনাখন দেখি থৈ গৈছিলে। আজি সেইকাৰণে মোকো লগতে লৈ আনিছে আৰু দেখাবলৈ। মোক কিন্তু একো লৈ নিদিয়ে, অকল নিচিৰ কাৰণে ল'ব। আৰু এতিয়া আমি আহি পালোঁহি ভিটো। ইয়ালৈ মোৰ ইমান বেছিকৈ অহা নহয়, কিন্তু মা আহিয়ে থাকে ইয়ালৈ নিচিৰ কাৰণে কিবাকিবি টুক টাককৈ নিবলৈ। আৰু আহিছোঁ বাৰু ইয়ালৈ 2-3 বাৰমান, কিন্তু আজি বহুত দিনৰ মূৰত আকৌ আহিলোঁ। আৰু অকণমান দেখাই দিছোঁ আপোনালোককো। কালেকশ্যনবিলাক খুবেই বেছি ধুনীয়া, বিশেষকৈ বাচ্ছাৰ কাৰণে বহুত বেছি ধুনীয়া হয় ইয়াৰ কালেকশ্যনবোৰ। আৰু বহুত ধুনীয়া বস্তু পায় সঁচাকৈ বাচ্ছাৰ কাৰণে। দেখাই থাকিম, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এই ফুল লাইনটো মা চোৱাহি, বৰ ধুনীয়া লাগিছে চোৱা।
এইবোৰ টাইছ এইবোৰ এই ফটো এইটো বাপেকক দেখাম নি মই ভিতৰৰ পৰা কোনোমতে ওলাই আহিলোঁ আৰু বস্তু দুটা নে তিনিটা লৈ পেলাই আৰু এইবাৰ আহিলোঁ বিশাললৈ। আচলতে যিটো বস্তু মই কিনিম বুলি ভাবিছিলোঁ সেইটো মই ভিটোত নাপালোঁ, সেইকাৰণে বিশাল আহিবলগীয়া হ'ল। আৰু আমাৰ নিচিনা মানুহৰ কাৰণে আচলতে যিটো ৰেঞ্জত আমি বস্তু বিচাৰোঁ সেইটো বিশালত পায়ে যাওঁ, সেইবাবে আৰু এনেও মোৰ খোৱা বজাৰো কিবা কিবি কৰিবলৈ আছিলে, সেইবাবেও আচলতে বিশাল অহা কথাই আছিলে আৰু সেইবাবে আহিলোঁ। আৰু ইয়াত যে বহুত অফাৰ চলি থাকে, বহুত মানে কমতে কেতিয়াবা কিছুমান বস্তু পায়। মায়ে এয়া চাই আছে গিলাচৰ ছেট আজি বহুত কমত দি আছে আৰু সেইকাৰণে মায়ে গিলাচৰ ছেটটা লৈ লৈছে আৰু মই এইটো নিচিৰ কাৰণে লৈ লৈছোঁ। কিবা কিবি ভৰাই মানে খোৱা বস্তু ভৰাই নিবৰ কাৰণে ধুনীয়া হ'ব আৰু অফাৰত দি আছিলে যিহেতু এটা লৈ ল'লোঁ। আৰু এতিয়া আমি যাম আৰু বৰ বিশেষ এতিয়া ভিডিঅ' কৰি নাথাকোঁ, ঘৰ গৈ পেলাই লগ পাই আছোঁ। আমি আহি পালোঁ আৰু আচলতে পুৱা বহুত দেৰি হৈ গ'ল আৰু সেইখিনি বজাৰ কৰি অকণমান দেখাই দিওঁ। আচলতে বহুত বেছি মানে যিখিনি কিনিবলগীয়া আছিলে কিনিব নোৱাৰিলোঁ, গোটেইখিনি আকৌ কাইলৈ যাব লাগিব কাৰণ আমাৰ ভিৰটোতে বহুত সময় গুচি গ'ল নিশ্চয় কাৰণে কাপোৰ চাওঁতে আৰু সেইকাৰণে থাকিয়ে গ'ল আৰু কিনো কিনিলোঁ তথাপি দেখাই দিওঁ। আচলতে এটা বেগ খুবেই প্ৰয়োজন হৈ আছে, সেইটো বেগ এইটো বিশালৰ পৰা লৈছোঁ। বেগটো আচলতে মোৰ ডাঙৰ বেগো আছে আৰু সৰু বেগো আছে, কিন্তু এই ইমানটো চাইজৰ মানে এনেকৈ লৈ যাবৰ কাৰণে নিচেই কাপোৰ বা পানী বটল ভৰাই এনেকুৱা বেগ মোৰ ওচৰত নাই, মানে আছিলে আগতে কিন্তু এতিয়া বৰ্তমান নাই, সেইকাৰণে এনেকুৱা বেগ এটা ল'লোঁ। আচলতে আমি ক'ৰবাত গৈ আছোঁ, ক'ৰবাত যোৱা ভিডিঅ'টো চাগে নেক্সট ভিডিঅ' হ'ব। আৰু এটা এনেকুৱা টিফিন আনিছোঁ নিচেই কাৰণে। এইটোত মই নিচেই কাৰণে কিবা কিবি মানে খোৱা বস্তু হটকেছ আছে, হটকেছত গৰম বস্তুটো নিয়ে, সেইকাৰণে মই এইটো তাইৰ কাৰণে কিবা বুট চুট লৈ যাবৰ বাবে আৰু এইটো আনিছোঁ। এইটো বিশালৰ পৰা লৈছোঁ আৰু বিশালৰ পৰা এইবিলাক খোৱা মিঠাতেল চিঠাতেল এইবিলাক আনিছোঁ আৰু দেই, মিঠাতেল আনিছোঁ, এইবিলাক মেগী আনিছোঁ, মানে কি দেখা থাকিম। তাৰপিছত এয়া মানে নাইটৱেৰ, তাৰপাছত এইবিলাক স্কাৰ্ফ আনিছোঁ আৰু তাইক মায়ে কি কি দিয়া দেখাইছোঁ। এয়া ভিডিঅ' এটা দিছে, এইটো উল্টা হৈছে, মায়ে দিছে তাইক এনেকুৱা আচলতে তিনিটা আহিছে এনেকুৱা এইখিনি এনেকুৱা তিনিটা, তাৰপাছতে তো এনেকুৱা তিনিটা, এইটো মানে এয়া এনেকৈ আৰু তিনিটা একেলগে আহে। তিনিটাৰ প্ৰাইচটো চাগে 250 মান হ'ব। আৰু নিচেই কাৰণে এটা ফ্লাক্সটো নিচেই নাই লৈ গ'ল আৰু এটা ফ্ৰকটো নিচেই লৈ গ'ল, মানে পিন্ধি আছে, সেইকাৰণে সেইকেইটা মই দেখাব নোৱাৰিলোঁ। আৰু এটা গ্লাছৰ ছেট আনিছোঁ, যিটো মানে মই নিচেই কাৰণে লুকুৱাই থ'লোঁ, সেইটো মই ফটোখন এড কৰি দিম বাৰু। তাই আছিলে আজিৰ বজাৰ আৰু ক'ত গৈ আছোঁ আমি আচলতে আপোনালোকে নেক্সট ভিডিঅ'ত চাগে দেখিবলৈ পাব। ভিডিঅ'টো শেষ কৰাৰ আগে এটা বস্তু দেখাই দিওঁ বুলি ভাবিলোঁ। আচলতে এই তিনিটা বস্তু মই আনিছোঁ যোৰহাটৰ এপ'ল' ফাৰ্মাচীৰ পৰা। এই তিনিটা বস্তু মাত্ৰ মই 100 টকাত আনিছোঁ। যদি এটাকৈ আনো তেতিয়াহ'লে এটা বস্তুৰ দাম পৰিব 80 টকা আৰু যদি তিনিটা বস্তু আনো তেতিয়াহ'লে দাম পৰিব 100 টকা। আৰু এনেকুৱা নহয় যে 100 টকাত পাইছোঁ বুলি বস্তুকেইটা খুবেই বেয়া। আচলতে মই ব্যৱহাৰ কৰিছোঁ শ্বেম্পুটো আৰু ফেচ ৱাছটো, বহুত ভাল হয় আৰু এপ'ল' ফাৰ্মাচীৰ বস্তু বেয়াটো হ'বই নোৱাৰে ন। আৰু এইটো আপোনালোকেও আনিব পাৰে আৰু যদি আনিব বিচাৰে ভিটোৰ ফ্ৰণ্টতে আছে, ডাজেনকোৰ ছাইডে, ডাজেনকো যিটো ছাইডে আছে সেইটো ছাইডে আছে, অকণমান আগলৈ গৈ, গতিকে আনি চাব পাৰে। অকল শ্বেম্পু, হাৰ্পিক বা ফেচ ৱাছ আপুনি নানি অন্য বস্তু আনিব পাৰে। তাত কি কি বস্তু এভেইলেবল আছে অকণমান ভিডিঅ' কৰি আনিছিলোঁ, বেছিকৈ ভিডিঅ' কৰা নাছিলোঁ কাৰণ মোৰ লৰালৰি হৈছিলে। গতিকে আনিব পাৰে, 100 টকাত তিনিটা বস্তু একো বেয়া নহয় আৰু বহুত ভাল হয় বস্তুকেইটা। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ, শুভৰাত্ৰি।